নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আকৌ এটা নতুন ভিডিঅ' লৈ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাম বুলি ওলাইছোঁ মানে কি হয় আজি যিহেতু ছানডে ন তো আজি তেনেকুৱা বৰ বিশেষ কাম একো নাই তো সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ বহুত দিন বনোৱাও নাই আৰু ভিডিঅ' নবনোৱাৰ চবতকৈ ডাঙৰ কথাটো হৈছে মানে কি মোৰ মোবাইলৰ কেমেৰাটো বেয়া মই আগতেও কৈছোঁ যে মোৰ কেমেৰাটো বেয়া সেইটো কাৰণে মোৰ ভিডিঅ' বনাব মন নাযায় কথাটো হৈছে এইটো যেতিয়া আপুনি কিবা এটা কাম কৰিব নাই যদি কাম কৰোঁতে আপোনাৰ সঁজুলিখিনি যদি ভাল নহয় না তেতিয়া কাম কৰিব মন নাযায় মানে ভাল নালাগে ঠিক তেনেকুৱা এই ভিডিঅ'ৰ ক্ষেত্ৰতো এনেকুৱাই যেতিয়া ভিডিঅ'টো বনাওঁতে ধৰক ভিডিঅ'ৰ ছেটআপটো ভাল নহয় মানে অট'মেটিকলি ভাল নলগা আৰু গাইজ চেহেৰা পাতি খুবেই বেয়া হৈ গৈছে চেহেৰা পাতিটো ইগন'ৰ কৰিব দাঢ়ি চুলিও কাটিব আছে চাওঁ যদি সময় মিলে সুবিধা মিলে তেতিয়াহ'লে দাঢ়ি চুলিও কাটিম আৰু এতিয়া আছোঁ মই মানে মোৰ লগ এটা ৰুমত মানে যোৱাকালি আহিছিলোঁ ইয়াৰ ৰুমত থকাকৈ তাৰপিছত কালি থাকিলোঁ এতিয়া মই মোৰ নিজৰ ৰুমলৈকে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ওলাই দিওঁ আৰু বাইক তলত আছে তেনেকৈ বাইকটো লৈ পেলাই যাওঁ আৰু এইখনে মোৰ নতুন স্কুটি আগত গৈ আছোঁ বোলো আজি যিহেতু ছানডে ৰাস্তাত বৰ বিশেষ ট্ৰেফিক নাই মই এটা খুব ধুনীয়া লোকেশ্যন এটা পালোঁ আপোনালোকে লোকেশ্যনটো চাওক কেনেকুৱা পৰিৱেশ বহুত ধুনীয়া ভিউ মই আপোনালোকক দেখাই আছোঁ ভিউটো আৰু সেইখন মোৰ গাড়ীখন কি ধুনীয়া লাগিছে এনেকৈ ৰাখি থৈ দিওঁতে আৰু মই এতিয়া স্কুটিখনৰ কথা কৈ আছোঁ আপোনালোকক মোৰ যিটো আগৰ বাইক আছিলে আগৰ বাইকটো মই বিকি দিছোঁ আগৰ বাইকটো কিবা কিবি অসুবিধা হৈছিলে সেইটো কাৰণে বিকি দিলোঁ আৰু এতিয়া মই এইখন স্কুটি নতুনকৈ লৈছোঁ স্কুটিখন ল'ব আজি 15 দিনমান হ'ল কিন্তু গাড়ীৰ অৱস্থা চাওক গাইজ এই নতুন গাড়ীৰ অৱস্থা চাওক পূৰা বোকা বোকা হৈ আছে তো গাড়ীখনো ৱাছ কৰিব লাগিব এতিয়া ডাঙৰ কথাটো হৈছে যে মই বাইক বেছি স্কুটি কিয় ল'লোঁ মানুহে স্কুটি বেছি বাইক লয় কিন্তু মই উল্টাটো কৰিলোঁ মই বাইক বেছি স্কুটি ল'লোঁ স্কুটি লোৱাৰ কাৰণ বেলেগ একো নাই কাৰণ যিহেতু মই বেছিখিনি দিন মই গুৱাহাটীতে থাকোঁ আৰু গুৱাহাটীত ট্ৰেফিকত মানে বাইকতকৈ স্কুটি বেছি পাৰফেক্ট বুলি মই ভাবোঁ আৰু সেইটো কাৰণে মই এইটো ডিচাইড কৰিলোঁ বাইকখন বেছি স্কুটি ল'লোঁ এতিয়ালৈকেতো তেনেকুৱা একো বৰ বিশেষ প্ৰব্লেম পোৱা নাই গাড়ীখনৰ কিন্তু মাইলেজ খুব কম দিয়ে আৰু যদি কোনোবাই TVS XP মডেলটো চলাই যদি জানে মাইলেজ কিয় কম দিয়ে সেইটো মোক জনাবচোন বাৰু লগত এটা ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকক তাৰ পৰা ভিউটো দেখাওঁ এবাৰ ৱাও মই বৰ্তমান থকা জেগাখিনিৰ নাম হৈছে TB টাৱাৰ আৰু এইটো টাইমত মানে প্ৰায় মানুহ আহে ফুৰিব আহে ইভিনিং টাইমত আহিলেতো মানুহ পূৰা ভৰ্তি হৈ থাকে এইবিলাকত তো খুব ধুনীয়া জেগা আপোনালোকে যদি অহা নাই আহিব চাব ভাল লাগে কিবা এটা ভাল লাগে মই প্ৰায়ে আহোঁ এই ঠাইডোখৰত আৰু এতিয়া ইয়াৰ পৰা ওলাই দিওঁ গাইছ কাৰণ ৰুমত গৈ আকৌ ভাত বনাব আছে ভাত খাব আছে 3টা বাজিলেই ইয়াতে তো ভিডিঅ'টো চাই থাকক তো গাইছ মই কেতিয়াবাতে ৰুম আহি পালোঁ ৰুম আহি ভাত পানী বনাই মেলি খালোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ভিডিঅ'টো বাৰু বৰ বিশেষ দীঘলীয়া নহ'ল আৰু ছুটি হ'ল চিম্পুল এটা জাষ্ট ব্লগ হ'ল ভিডিঅ'টো কেনে পালে আপোনালোকে